আজিৰ স্পেচিয়েল কথাটো হৈছে কি আজি মই মাংস বনাম মানে মই আজিলৈকে মাংস বনাই পোৱা নাই এইটো একো গৌৰৱ কৰিবলগীয়া কথা নহয় আচলতে লাজৰ কথা এতিয়ালৈকে বনাই পোৱা নাই কিন্তু দাদাই মোক শিকাইছে এদিন তো আজি মই আকৌ চেষ্টা কৰিম বুলি ভাবিছোঁ তো খাবলৈ কেনেকুৱা হয় নাজানো চাই থাকক ভিডিঅ'টো লৰালৈকে আমি গ'লোঁ আমাৰ ঘৰৰ ওচৰতে থকা দোকানখনলৈ মাংস আনিবলৈ এয়া মাংস লৈ ল'লোঁ আৰু তাৰপাছত গ'লোঁ মছলা কিনিব কাৰণ মছলাও লাগিব আৰু ঘৰ আহি পাইকে ভণ্টিয়ে বনাবলৈ ধৰিলে চাওমিন তো তাৰ কাৰণে তাই মাংসৰ টুকুৰাকেইটা সৰু সৰু কৰি ল'লে এইয়া মাংসখিনি এতিয়া মই বনামগৈ পিঁয়াজ কাটি ল'লোঁ কেৰাহীত মই তেল ঢালি দিলোঁ এতিয়া তেলখিনি গৰম হওক তেতিয়ালৈকে অকণমান ৰৈছোঁ আৰু এয়া ভণ্টিয়ে ছাইডতে চাওমিন বনাই আছে পূৰা দুখন হেতাই দি বেয়া লৰাইছে এতিয়া মাংসখিনি সিজালৈকে মই আৰু তাই চাওমিনখিনি বনাই হৈ গ'ল ন তো দুইজনীয়ে খাই লওঁগৈ এতিয়া আমি চাওমিনখিনি খাই লওঁ আৰু তাৰপাছত তেতিয়ালৈকেতো মাংসটো সিজিয়ে যাব আৰু এয়া মাংস সিজি গ'ল আৰু তাৰপিছতে আমি এতিয়া খাই লওঁ আমাৰ ভাত ৰেডি আৰু এই খোৱাও ৰেডি কৰি মানে খায়ো আজৰি হ'ব এতিয়া তো মই এতিয়ালৈকে খোৱা নাই তো আমি মানে এতিয়া ধুনীয়াকৈ টিভিৰ সন্মুখত বহি লৈছোঁ এতিয়া টিভি চাই চাই খোৱা ইণ্টাৰেষ্টে বেলেগ নহয় জানো তো আমি খাওঁ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই কেনেকুৱা টেষ্ট হৈছে নাই টেষ্টি ক মুখেদি ক বহুত টেষ্টি বা মুখে মেলা নাই খাবলৈ পাই দেখিছে নাই বাই বাই